ৰিপা তই কালি আমাৰ তাত ভাত খাবাগে নাহিলি মই মাক কৈছিলোঁ তই আমাৰ তাত ভাত খাবি বুলি তই কাল যোৱা নাই একা মোৰ মাক পেটৰ অসুখ চলি থাকে মই আমাক কালি মেডিকেল লৈ গৈছিলোঁ সেইকাৰণে আনটা অলপ দেৰি হ'ল কাৰণে নিগলোঁ আৰু মাইৰে খুব ভালে পোৱা নাই নেকি হা নাই পেটৰ অসুখ ভালে পোৱা নাই ৰ ডাক্তৰে কৈছে পেটত বোলে পাথৰ হৈছে বোলে হেৰি অসুখ হৈছে কাম নাপায় অপাৰেশ্যন কৰিব লাগিব বোলে ঐ তই মাইৰেক ভালকৈ ৰাখবি ইমান ডাঙৰ বেমাৰ এটা হৈছে যৌ এতিয়া ঘৰত যৌ মাইৰে একলা আছে পাই যৌ মিকা দীপৰ এখন কেইদিনমানে দিয়া নাই কিবা হ'ল তাত তাৰ মাকৰ অসুখ হৈ থকা শুনিছিলোঁ দেখোন অসুখ বেছি হৈছে কিজানি মেডিকেলত নিলে অঁ তই ঠিকে কৈছে তাৰ মাকৰ অপাৰেশ্যন কৰাৰ কথা আছিল তাতে গ'ল নেকি হ'ব পাৰে তাতে গৈছে তাৰ বাহিৰত ক'ত যাব তাকেতো কি আহিলে ভাল আছিল কিবা ভালে নালাগে কি দিন দেখা নাই কেনেকুৱা কি মজা কৰি থাকো তাৰ লগত কি আহিলে কথা পাতি আছিলো ৰ কি দুদিনমানে এদিন দেখোন আহাই নাই তই আৰু মায়ের অসুখ হৈ থকা শুনিছিলোঁ ভাল পালা না নাই নাই ভাল পোৱা নাই ৰ দিনে মেডিকেলত লৈ গৈছিলোঁ অপাৰেশ্যন কাৰণে তাতে থাকিব লগা হ'ল তাৰপিছত ডাক্তৰে কৈছে পইচা লাগিব বোলে 25,000 মান তহঁতে দিব পাৰিবি না তই চিন্তা নকৰবি তই সময়ত পইচা উঠবি মই তোক দি দিম আৰু মোৰতো ঘৰৰ অৱস্থা জানাই তেওঁ মই কিবা এটা চাম দি তই ইমান মাথা মাৰিব লাগে ৰূপমে কৈছি নহয় পইচা দিব বুলি তই ইমান মাথা মাৰি লাভ নাই তেতিয়া মই চাম দিছোঁ এতিয়া পিছে যাওঁ যি যাওঁ ন ঘৰত যাম ঘৰতে যাওঁ মায়েৰে বেমাৰ হৈছে যাওঁ বাকী তোৰ খবৰ পাতি ভাল না ঠিকে আছে ৰূপমক ফোন কৰোঁ ৰচোন কৈছে কথাটো হয়তো তাক দিম বুলি কৈছিল হেল্ল' ৰূপম তই মোৰ আমাৰ অপাৰেশ্যনটো বুজি দিব পাৰিবি না কিমানমান টকা লাগব ডাক্তৰে 25,000 টকামান লাগিব বুলি কৈছে তই দিব পাৰিবি না বেটা পইচা কি গাছত লাগে নেকি হা কিমান টকা দিব লাগিব ঐ একো নকলিচোন হেল্ল' ঐ মোৰ তাত এতিয়া পইচা নাই মইতো এতিয়া পইচা দিব নোৱাৰিম দেখোন তই কাৰোবাৰ পালা অলপ মেনেজ কৰি ল'বিচোন দে হ'ব দিম ফোন ৰাখোঁ এতিয়া ই এখন যোৱাকালি একেবাৰে পইচা উলিয়াই আনিছিলে মোক মিছাই মাতিছে পইচাটো আগে গণলো ৰ কালি দেখোন সি পইচা গণিলকে দেখা পাইছিলোঁ সি মিছে মাক কিয় মাতিলে মোৰ আগত এই মোবাইল পৰিল কা তোৰ মোবাইল না পৰিল গমে পোৱা নাই হা আৰু কেইটা জেগাত ঘুমাই আছা নাই এনে মনচোন দে কিয় মনটো বেয়া কৈছোঁ এনেই মন দিয়ে ফাল্টু নকৰবি কিয় তই কিবা এটা হৈছে কৈছোঁ চা এটা মুখ চুখ শেষটা কৰি আছে কি হৈছে কৈছোঁ তোৰ আগত মই কি মিছা কথা ক'ম মাৰ অপাৰেশ্যন এইটো বাৰু গম পাইছোঁ পইচা প্ৰয়োজন হৈছিল মোৰ 25,000 টকা তই দিব পাৰিবি না মই ৰূপম আৰু দিম বুলি কৈছিল কি ক'লা তাক ফোন কৰিছোঁ সি বোলে নোৱাৰিব তাত বোলে পইচা নাই বোলে তাত নাই সি থাকি কেনে মোক নেদা বুলি কৈছে সি মোৰ সি বন্ধু হ'ব সেনেকুৱা সি থকা স্বত্তেও নাই বুলি কৈছে নাই বুলি কৈছে তাক মই নিজে দেখা পাইছোঁ পইচা উলিওৱা নাই ATM-ৰ পৰাই হ'ব দিছোঁ মোৰ মই তাতে 5,000 টকা মান হাতত আছে মোক 20,000 টকা লাগে এটা হ'ব দিছোঁ মই কালি চাম মই তোক কালি দিম এতিয়া মায়েৰে কি ঘৰত আছে নে মেডিকেলত আছে মেডিকেলতে আছে মেডিকেল আছে তই কি মেডিকেলৰ পৰা আজি আহিছে না কালি আহিছে আজি আজি কৈছোঁ মই তোক কালি চাম দে দিবা ঐ
দীপা ঐ দীপা ঐ দীপা আছো নাই ও মিগা কা আবো এই টকা 5000 লো মই কিবা এটা যোগাৰ কৰিলো মোক কাই 20000 লাগা আছিল 2000 এক্সট্রা দিলে যে মাইৰে কাৰণে কিবা খোৱা বস্তু কিনবি বা ঔষধ কিনবি মিগা তো ধন্যবাদ তো মোক 1000 টকা দি পেলাই সহায় কৰাৰ বাবে মই তোৰ বন্ধু এইখিনি মোক কৰিব লাগে কৰ্তব্য মই নেদিলে তোক কোনে দিব কৈছো এতিয়া অপাৰেশ্যন কোনদিনা মাইৰে অপাৰেশ্যন আহাকালি কালি আজি এতিয়া মেডিকেল যাবি হ'ব দে দীপা মাইৰে খুব ভাল পালা আৰু তই যদি সিদিনাখন পইচা সিদিন যিফালে মই সহায় নকৰিলে হয় মোৰ মাৰ আজি অপাৰেশ্যন সম্ভৱ নহয় এজন বন্ধুৰে কৰ্তব্য হ'লে এটা বন্ধুৰ সহায় কৰা মই সেইকাৰণে তোৰ সহায় কৰিছোঁ থেংক ইউ মিগা ধন্যবাদ ধন্যবাদ কি হ'ল বন্ধুৱে এজন বন্ধুৰ কামত আহে বিপদৰ সময়ত দীপা মই তোক সিদিনাখনে বিপদৰ সময়ত সহায় কৰিব নোৱাৰিলোঁ মোক তই ক্ষমা কৰি দিবি ক্ষমা খুজিব আহিছ তোৰ তাতে সেইদিনা পইচা থাকিও তই মোক সহায় নকৰিলি মিগাংকৰ কিন্তু মোক বিপদৰ সময়ত এৰি থৈ নগৈ বেলেগৰ পৰা হ'লে পইচা ধাৰে আনি মোক সহায় কৰিছে ইয়াক আকৌ বিপদৰ বন্ধু বুলি তই আৰু ক্ষমা খুজিব আহিছ মিগা আমি যাওঁ দীপা যাওঁ আমি যাওঁ চ' হেল্ল' গাইজ যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে ছাবস্ক্ৰাইবৰ কাষত ঘণ্টাটো টিপি দিব যাতে আপোনালোকে আমাৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে থেংক ইউ